তো হে গাইস ওয়েলকাম টু আনদার ব্লগ সচমা মারি কিনে। তো এইফালে আমাৰ বহুত দিনৰ মূৰত প্ৰবল ভাই আছে। তো প্ৰবল ভাই তুমি মানে পূজাত ক'ত গায়ব আছিলা? মানে আপোনাক বহুত মিছ কৰিছিলো পূজাত মানে কি অলপমান মই স্পেচিয়েল মানে কি এবাৰ স্পেচিয়েল গেষ্ট হিচাপে ক'বাত গৈছিলো। আচ্ছা আৰু পূজাতে গৈছিলো মই। তো আমাৰ প্ৰবল ভাই মানে পুৰা একদম পূজাত মানে পুৰা একদম পুৰা বহুত বিজি আছিল। তো কি বুলি কয় এই আপোনাৰ গুৱাহাটীত মানে পুৰা একদম হেৰি না ব্ৰাহ্মণ না, তো তাতে মানে পুৰা একদম পূজাত পুৰা লাগি চাগি এনেকে মানে তাত গৈছিল। তো তাৰ পৰা মানে যোৱাকালি আহি পালে, আহি কিনে আমাৰ প্লেন এটা হৈ গ'লে চিনে কি কয় বহুত দিন ইয়াক লগো পোৱা নাই আৰু বহুত দিন ভিডিঅ' চিডিঅ' বনোৱা নাই একেলগে নে কি। কালি খানাও খালো কিন্তু ভিডিঅ' চিডিঅ' বনোৱা নাই আৰু খানা এটা খালো বঢ়িয়াকে, পূজা গ'ল সেইকাৰণে আৰু। তো এতিয়া আমাৰ মানে হেৰি আছে পুৰা একদম কি বুলি কয় বসন্তী নহয়, তুমি নামটো কি গম পাইছা নাই? ইয়াৰ ৰাইনো। ইয়া ৰাইনো আছে। তো এতিয়া ৰাইনোৰ লগত আমি যাম বঢ়িয়াকে। তেতিয়া মানে গুৱাহাটীত কামো আছে আৰু কিবা কিবি কৰিম আৰু গাড়ীখনতো মানে অলপ কিবা কিবি অলপ কৰিব লগা আছে। তো এইটো বঢ়িয়াকে দেখাম কি কৰিম। তো এতিয়া এটা ঠাইত যাম, এতিয়াতো নকওঁ ক'ত যাম, কিন্তু আপোনালোকক ৰাস্তাত বঢ়িয়াকে কৈ আছো ক'ত যাম। লুকটো কেনেকুৱা লাগিছে কমেণ্ট কৰি কিনে বঢ়িয়াকে জনাই দিব। গাড়ীখন বেছি ধুনীয়া লগা তো সেয়াই আৰু। তো এতিয়া লেটছ গো, বলক কি কি কাম আছে আপোনালোকক বঢ়িয়াকে ক'ম আৰু কোনটো ঠাইত যাম বঢ়িয়াকে আপোনালোকক ৰাস্তাত কৈ আছো বলক। তো গাইসকল মানে আমি আহি আছিলো, আহি থাকোঁতে মানে এই চেঁচা নাপাওঁতে মানে এইটো নতুনকৈ ৰাস্তা এটা বনাইছে, মানে সেইকাৰণে সোমাই কিনে সেইখন বা ক'ত যায় গম নাপাওঁ, কিন্তু ৰাস্তাটো মানে চাই কিনে মানে এটা বেলেগ লাগি গ'ল মানে প্ৰবল ভাই। একদম নতুন ৰাস্তা। আমি তাৰমানে কালি গুৱাহাটীৰ পৰা আহোঁতে দেখা পালো, সেইকাৰণে আজি বোলো একবাৰ সোমাই যাওঁ। তো সেইবুলি আহি গ'লো। মানে আজি মানে সোমোৱাৰ প্লেন সেনেকৈ নাছিল, কিন্তু ৰাস্তাটো চাই কিনে মানে নোসোমাকৈ থাকিব নোৱাৰিলো। তো একদম কি ৰাস্তা চাওক না পুৰা একদম এই হাজোৰ মাজেৰে যে এটা যে পুৱামকাৰ খাৰী এটা ৰাস্তা যে সোমাই গৈছে, চব চেম তেনেকুৱা বনাইছে ন। একদম গাঁৱলীয়া ভিউ আছে, পথাৰ আছে পুৰা চাওক, পুৰা এইফালে পথাৰ একদম পুৰা। তো এইবিলাক মানে মজা, মানে ৰাস্তাটো মানে বেলেগ বনাইছে আৰু। তো একদম মজা মজা। তো ৱাও এই ৰাস্তাৰ যদি আমাৰ ডিমুৰ ৰাস্তাটো এনেকুৱা হ'ল টেনশ্যনে নাছিল নে কি কয়? এই প্ৰবল ডিমুৰ ৰাস্তাটো এনেকুৱা হ'লি এনেকুৱা ৰাস্তা আমি কেতিয়া পাম ডিমুত? বাপৰে একদম মানে ভাত মানে বাঢ়ি কিনে খাব পাৰি এনেকুৱা ৰাস্তা আহিছে ন। একদম যদি ভাত ইয়াতে দে খাব পাৰি না ভাতটো, একদম মানে গৰম গৰম তাজা তাজা ৰাস্তা। তো একদম মজা ৰাস্তাটো। তো এতিয়া ইয়াতে মানে আহি কিনে এবাৰ চাই গ'লো ৰাস্তাটো কেনেকুৱা কি বনাইছে। কিছু উন্নতি আছে ন, আমাৰ সেইখিনি উন্নতি নহ'লেও বেলেগ সেয়াই আৰু। তো দিয়া বলক আৰু কি কাম আছে আপোনালোকক বঢ়িয়াকৈ কৈ আছো আৰু ক'ত যাম। ভাই ক'ত যাম তো কৈ দিয়া। আজি ক'ত যাম মানে স্পেচিয়েল হ'ব, মই নকওঁ, আজি বিকাশে ক'ব। তো মানে আমি বহুত দিনৰ পৰা ভাবি আছিলো মানে কি বুলি কয় দীপৰ বিলতে জাকৈ মাৰোতে, মানে দীপৰ বিলত মানে যাম বুলি ভাবিছো আজি। তো বহুত দিনৰ পৰা মানে প্লেন বনাই আছিল যে দীপৰ বিলত যাম যাম যাম, কিন্তু যোৱা হোৱা নাছিল। তো প্ৰবল ভাইয়ে ক'লে বোলো ব'ল আজি দীপৰ বিলৰ পৰা নে কি। মানে কি আমাৰ মিৰ্জাৰ এটা কামো আছে, ওচৰতে দীপৰ বিলো বেছি দূৰ নহয় মিৰ্জাৰ পৰা। তেনেকে বঢ়িয়াকে দীপৰ বিলত যাম, গৈ কিনে বঢ়িয়াকে দেখাম, মানে আমিও চাম ফাৰ্ষ্ট টাইম। মানে মই এদিন গৈছিলো কিন্তু ভিডিঅ' বনোৱা নহ'ল মানে। তো আজি বঢ়িয়াকে ভিডিঅ' চিডিঅ' বনাম, বঢ়িয়াকে দেখাম আপোনালোকক দীপৰ বিলৰ মানে ভিউটো। বলক বেছি দেৰি নকৰি কিনে যাওঁ, আৰু গাড়ীটো মানে এটা কাম আছে। তো কি কাম বঢ়িয়াকে দোকান গৈ কিনে দেখাই আছো। ৰাস্তাটো মানে যাব ইচ্ছা নাই প্ৰবল ভাই, একদম মানে কি মুকলি ৰাস্তা, মানুহ নাই, পুৰা মুকলি আকাশৰ তলত নে কি, পুৰা নেচাৰেল ভিউ, মাজেৰে ৰাস্তা। হা কিবা লাগে আৰু জিন্দগীত নালাগে আৰু জিন্দগী বেলেগ একো নালাগে। এনেকুৱা লগত কি হে
আকলা আকলাই কি বস্তু এইটো মিৰ্জাৰ বেৰা পেৰা কি পেৰা মিৰ্জাৰ বেৰা লোকেল বেৰা জাগাতে পুৰা একদম ৰস চাই ল'লোঁ বঢ়িয়াকৈ এতিয়া এনাৰ্জি আমি পাই ল'লোঁ এতিয়া আমি ক'ত যাব লাগে ডাইৰেক্ট আমি আপোনালোকক লগ পাম দীপৰ বিল তো মানে মই মানে গাড়ীতে কিবা এটা কৰিম বুলি ভাবিছিলোঁ তো মানে মেইন কথা এইটো চকলেটৰ চুইচটো যে লগাইছিলোঁ তো চুইচটো মানে অলপ বেয়া আছে তো বেলেগ এটা চুইচ লগাম মানে তো যাওঁতে মানে কৰিব লাগিব আহোঁতে সোমাইছিলোঁ কিন্তু আহোঁতে বোলে নহ'ব বোলে মানে বহুত মানে যোৱাকালি আমাৰ চাৰ্ভিচ চেণ্টাৰ মানে অলপ মানে কিবা ৱাছ কৰোঁতে মানে এইটো মানে চুইচটো মানে বেয়া হৈ গ'ল এতিয়া নতুনকৈ এটা লগাব লাগিব তো যাওঁতে লগাম বঢ়িয়াকৈ তো এতিয়া মানে নোসোমালোঁ ডাইৰেক্ট আমি যাম দীপৰ বিলত বঢ়িয়াকৈ গৈ কিনে সৰুকৈ ব্ৰেক এটা ল'লোঁ বঢ়িয়াকৈ কুঁহিয়াৰ ৰস খাই ল'লোঁ তো এতিয়া এনাৰ্জি লৈ ল'লোঁ তো এতিয়া বঢ়িয়াকৈ যাম যাই কিনে দীপৰ বিলত লগ পাইছোঁ দিয়ক ৰ'বা কিহত মগ্ন মানে পৰিৱেশটো দেখাই দিছোঁ গাইছ দিছ ইজ কি দীপৰ বিল মানে দীপৰ বিলতে জাকৈ মাৰোঁতে জোকে ধৰিছিল কি আছিল তো এইখনে হ'ল দীপৰ বিল মানে চাওক না এৰিয়াটো চাওক বঢ়িয়াকৈ বাপৰে কি ডাঙৰ এৰিয়া ন মোবাইলত মানে ইমান ভালকৈ ফ'কাছ নহ'ব পাৰে কিন্তু এৰিয়াটো মানে আমি চকুৰে দেখি আছোঁ কিমান ডাঙৰ একদম কিমান ৰিয়েলত অনুভৱটো গম পাই কিমান ডাঙৰ বাপৰে চাওক না একদম কি ডাঙৰ বাপৰে বাপ তো এইটো ৰাস্তাৰে এনেকৈ আমি এইফালে এনেকৈ আহিছোঁ তো ৰাস্তাটো চাওক না পুৰা কি ধুনীয়া সেউজীয়া আহিছে পুৰা এইফালে পাহাৰ এইফালে ট্ৰেইন যায় ট্ৰেইন লাইন আছে আৰু এইফালে হ'ল দীপৰ বিল ৱাও প্ৰবল ভাই দীপৰ বিলতে জাকৈ মাৰোঁতে জোকে ধৰিছিল কি আছিল বাকী নে দত তো গাইসকল এয়া হ'ল আমাৰ দীপৰ বিল মানে বহুত দিনৰ পৰা আহিম বুলি ভাবি আছিলোঁ কিন্তু অহা হোৱা নাছিল তো আজি ফাইনেলি প্ৰবল ভাইৰ লগত আহি গ'লোঁ আহি কিনে মজা লাগিল একদম আপোনালোকে ভিউ চি দেখিছে চাগে কেনেকুৱা কি পাইছে তো প্ৰবল ভাই অলপ ভালকৈ ভিউটো ৰখাই দিয়া সকল আপোনালোকে চিনেমেটিক শ্বটকেইটা চালে মানে আমাৰ দীপৰ বিলৰ ভিউটোৰ তো কেনেকুৱা পাইছে আপোনালোকে বঢ়িয়াকৈ কমেণ্ট কৰি কিনে জনাই দিব তো প্ৰবল ভাইৰ লগত আহিলোঁ তো প্ৰবল ভাই তোমাৰ এক্সপিৰিয়েঞ্চটো এক্সপিৰিয়েঞ্চটো মানে খুবেই ভাল আৰু আজি মানে কি হঠাৎ অহা হ'ল কালি খানা আছিল খানা খাই ৰাতি প্লেন হ'ল বিকাশ ভাই আৰু মই আজি আহিলোঁ কাৰণ বহুত দিনৰ প্লেন আছিল 3-4 মাহ মানে আগৰ পৰা আহিম কিন্তু প্ৰবল ভাই মানে মাজতে গায়ব হৈ গৈছিল আপোনালোকে ভিডিঅ'বিলাকক দেখা নাই চাগে তো গায়ব হৈছিল তো এতিয়া আহি গ'ল এতিয়া পুৰা ভিডিঅ' পাই থাকিব পুৰা প্ৰবল ভাইৰ লগত আমাৰ যাই থাকিম আৰু ঘূৰি থাকিম আৰু আজিৰ দিনটো আমাৰ বহুত কাম আছে আমি আহিছিলোঁ মিৰ্জাত কিন্তু হঠাৎ প্লেন ইয়াতে আহি গ'লোঁ তো এতিয়া মিৰ্জাত যাম আমি মিৰ্জাত মানে এটা কাম আছে তো কামটো কৰি কিনে গুৱাহাটীও যাম বাহিৰে আকৌ গুৱাহাটী যাম মানে অলপ ছাৰ্ভিচ কৰিব লগা আছে মানে গাড়ীখনত ছাৰ্ভিচটো কৰি কিনে বাহিৰে ফগলেটৰ যিটো কাম আছে তো কামটো কৰিম তো আপোনালোকক বঢ়িয়াকৈ মানে ছাৰ্ভিচ কৰা অহাৰ পিছত এই ফগলেটৰ কামটো যেতিয়া কৰিম তেতিয়া লগ পাই আছোঁ এতিয়া মানে মিৰ্জাত যাম ফাৰ্ষ্ট তাৰপিছত বঢ়িয়াকৈ ছাৰ্ভিচিং কৰি কিনে পুৰা দোকানত গৈ কিনে আপোনালোকক বঢ়িয়াকৈ লগ পাইছোঁ আৰু নতুন ভিডিঅ' আহি আছে আৰু নতুন ভিডিঅ' ধামাকা ভিডিঅ' আহি আছে বঢ়িয়াকৈ একদম চাই থাকিব চেনেলটো নে কি তো এতিয়া এয়া হ'ল আমাৰ দীপৰ বিল তো এতিয়া ইয়াৰ পৰা যাওঁ টাটা বাই বাই
আকৌ আহিম নেকি প্ৰবল ভাই এতিয়া মই মানে গেংটক লৈ আহিম নেকি আমাৰ গেংটো আমি আমি ভিডিঅ' বনোৱা হিচাপত আনা আমি এনে অলপমান ৰিলেক্ট কৰিলো অলপমান ছবি আপোনালোকক দেখালো সেই আৰু তেতিয়া বুঢ়িয়াকে মানে আমাৰ গেংটো যে আছে আমাৰ এই নগাঁৱত যোৱা গেংটো গেংটক লৈ আহিম বুঢ়িয়াকে ইয়াতে এনজয় কৰিম নেকি খিলাই দিম আৰু ধামাকা কৰিব লাগিব ধামাকা কৰি দিম তেতিয়া এয়া তো দিয়ক মানে বুঢ়িয়াকে দোকান কৰি কিনে এতিয়া লগ পাই আছোঁ এতিয়া মানে আমাৰ কাম দুটামান আছে তো কাম দুটামান কৰি লওঁ বুঢ়িয়াকে লগ পাই আছোঁ দিয়ক তো গাই সকল এতিয়া তাৰ পৰা আহি গ'লোঁ দীপৰ বিলৰ পৰা আহি কিনে এতিয়া পূৰা একদম গাড়ীৰ পৰা কামত লাগি গৈছে তো ফগ লাইটৰ কামত ফগ লাইটটো চেঞ্জ কৰিম আৰু পিছফালে মানে দুটা লাইট লগাম এক্সট্ৰাকৈ তো এইটো আপোনালোকে পিছত দেখা পাব কি লগাম এতিয়া ফগ লাইটৰ পূৰা কাম কৰি আছে একদম বিন্দাছ দিয়ক এই যে গোটেইটো লগোৱাৰ পিছত আপোনালোকক লগ পাই আছোঁ গাড়ী দেখছি না অৱস্থা কি কৰি দিছে দিয়ক 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 লগোৱা হওক তাৰপিছত আপোনালোকক লগ পাই আছোঁ দিয়ক ভাই ললা নে কি এখন কিন্তু মানে কি এখন বিকাশ পায় কিন্তু আমি এটা বস্তু কৰিছোঁ কিবা এটা কৰা আছে তো কি কৰা আছে দেখুৱাই দিয়া তো ফাৰ্ষ্ট মানে মেইন কথা মানে এই চুইচটো লগোৱা হ'ল এই ফগ লাইটৰ এক্সট্ৰাকৈ চুইচটো লগোৱা হ'ল জ্বলাই দিয়া এইটো এটা কালাৰ হালধীয়া এটা কালাৰ আৰু এটা জ্বলাই দিয়া বগা মানে আগতে মানে আছিল এটা কালাৰে মানে হালধীয়া কালাৰে কিন্তু এতিয়া দুটা কালাৰ কৰি ল'লোঁ বঢ়িয়াকৈ আৰু পিছফালে এটা বস্তু লগোৱা গৈছে এইটো চাওক পূৰা লাইট এটা আছে ৰঙা এটা আছে নীলা তো মানে এইটো দুটা লাইট লগোৱা গ'ল আৰু ফগ লাইটৰ এইটো চুইচ লগোৱা গ'ল তো মজা লাগিল তো এইখন দোকানতে মানে এই ফুক গ'ল এইখন দোকানতে কৰিলোঁ তো মই যে এইকেইটা এই নামটো লিখিছিলোঁ তো এইখন দোকানতে বঢ়িয়াকৈ কৰিলোঁ বঢ়িয়াকৈ হৈ গ'ল নে কি প্ৰবল ভাই কেনে লাগিল আজি আজি বঢ়িয়া লাগিল আজি একদম গোটেই দিনটো ৰাইড কৰিছোঁ এতিয়া ৰাতিও হ'ল কামো হ'ল মোৰো কাম হ'ল ডিমুত যাওঁ তো এতিয়া ডিমুত যাওঁ মানে বহুত দেৰি হৈ গ'ল আমাৰ আহোঁতে বোলে ৰাতি হৈ গ'ল তো ইয়াৰ দিনতে আছিল এতিয়া ৰাতি হ'ল এতিয়া কেতিয়া বজাত জানেনে এতিয়া হৈছিল 7:27 তো জল্দি যাব লাগে বহুত দূৰ যাব আছে আমাৰ তো কৈ দিয়া লাষ্টৰখিনি তুমি কৈ দিয়া আজি মই নকওঁ তো আজিলৈ এইখিনিয়ে আছিল আশা কৰোঁ আপোনালোকে ভিডিঅ' চাই ভাল পাব আৰু নেক্সট ধামাকাৰ ভিডিঅ' আহি আছে বিকাশ ভাই মোৰ আৰু আমাৰ টিমটো চেনেলটো ছাবস্ক্ৰাইব কৰিব দিয়া ভিডিঅ' আৰু চেনেলটো যদি ছাবস্ক্ৰাইব কৰি লওক আৰু ধামাকা ভিডিঅ' বিকাশ ভাই আহি আছে তো দিয়ক আকৌ জানি ধামাকাৰ লগত লগ পাম আজিলৈ আছোঁ তো থেংকছ ফৰ ৱাচিং বাই বাই টাটা বাই